নৰপিহাচৰ আকৌ ৰাতি চুট পৰিছে মানে ৰাতি চুট পৰি আছে দিনৰ চুট পৰি আছে পৰিয়ে থাকিব আকৌ ৰাতি চুট আৰম্ভ হৈছে গোটেই ৰাতি চুটৰ বাবে আমি সাজু হৈছোঁ কেমেৰা চেমেৰা ৰেডি কৰি আছে আৰু ইহঁতে ফটো উঠি আছে চাওক আৰু ৰিংকুদা নহয় এইকেইটাই ফটো উঠি আছে চাওক কৈছোঁ ইহঁতকেইটাক দেখাই দিছোঁ দেই ৰাইজ বেলেগ বুলি নাভাবিব আকৌ আমাৰ শ্বুটিং চলি আছে মোবাইলত কথা পাতি আছে এতিয়া বি খাব এতিয়া এইটোৱে উঠিছোঁ আকৌ আজি শ্বুটিঙৰ কাৰণে এইবাৰ চবে খাই বুলি দোকানখনৰ কাৰণে যিখিনি বস্তু আনিছিলোঁ চব খাই দিলে মানে দোকানৰ বস্তুবিলাক চুৰ হ'ল কোনে খালে নাজানো উলিয়াম বাৰু আজি দিনটো শ্বুটিং নহ'ল আৰু এতিয়া ৰাতি আৰম্ভ কৰিছোঁ দিনটো শ্বুটিং নহ'ল মানে টোপনি ক্ষতি হ'ল আৰু মানে বন্ধ হৈ গ'ল তাৰপিছত এতিয়া গৰমো বেছি আৰু এতিয়া শ্বুটিং ষ্টাৰ্ট কৰিব সাজু হৈছোঁ এতিয়া কি হয় সকলোখিনি দেখাই গৈ থাকিম চাই গৈ থাকিম ইয়াৰ বাৰ্থডে আছে কিমান তাৰিখে 27 তাৰিখে বাৰ্থডে আহি আছে হেপী বাৰ্থডে দি দিব 27 তাৰিখে আহি আছে আমাৰ ফালৰ পৰা বাৰ্থডে শুভেচ্ছা থাকিল দেই এই জন্মদিনৰ শুভেচ্ছা থাকিল প্ৰথম দিনা শ্বুটিং আমি ষ্টাৰ্ট কৰিব লৈছোঁ আকৌ দোকানৰ শ্বুট পৰিছে এয়া আৰু এলেহুৱা টিম আমি এলেহুৱা টিম গোটেই দিনটো শুই দুটা চিন শ্বুট কৰোঁ এই আকৌ চুমা এটা নিদিলে ভাল নালাগিব নহয় ব্লগটো আৰু বাকী এখেতসকলকো দেখাইছোঁ মই আজি উদং উদং হৈ দিয়ক কি ধুনীয়া লোকেশ্যন চাওকচোন ভাল লাগিছে ন জেগাখিনি ধুনীয়া গৰম এইখিনি নামটো কি কৈ দিয়ক মুদৈনী গাঁও ন 3 নং কি মুদৈনী গাঁও ভাল লাগিছে দেই এইটো মাইকীৰ লগত কথা পাতি আছে নামটো কৈ দিওঁ নেকি ঐ গাৰ্লফ্ৰেণ্ডৰ তাই গাৰ্লফ্ৰেণ্ড এজনী আছে মানে কথা পাতিয়ে থাকে আমাৰ 24 টাইমে কথা পাতি থাকে তাই মই কবিতাহে মাতি আছে তই দে দুখৰ কথানো কি ক'ম বহুত দুখ লাগি আছে মানে কেমেৰামেনটো এদিনৰ কাৰণে ঘৰলৈ যাব ওলাইছে যাবা গো খানা অকণমান খানা নোলায় ওলাইছে কেমেৰামেন যাবলৈ ওলাইছে বহুত দুখ লাগিছে আজি জন্মাষ্টমীৰ দিনাখন আমি শ্বুটিঙৰ পৰা মানে ঘৰত যাব নাপালোঁ সেইকাৰণে মানে মুদৈনীতে নামঘৰ এটাত জন্মাষ্টমী উপলক্ষে আহিলোঁ এপাক যাওঁ খাই আহিব আমি নামঘৰ পাই গ'লোহি নামঘৰ পাই গ'লোহি ফাইনেলি আমি নামঘৰ পাই গ'লোহি আৰু দাঁতকেইটাহে জিলিকি আছে কোলা মানুহ আৰু ভাগৱত পঢ়ি আছে দেখাইছোঁ এইপিনে দেখাই নাপায় পিছলৈ দেখাই নাপায় আগলৈ দেখা পায় যেন নামঘৰৰ পৰা ওলাই আহিলোঁ মানে আজি ইয়াতে ইয়াৰ নামলৈকে আহিলোঁ আৰু ক'ব নাজানো আৰু এতিয়া ঘৰলৈ আহি আছোঁ নেকি অঁ হ'ল কাকিত নাই নগাঁৱত নাই আমাৰ নামঘৰ নেচনি গাড়ী আছে এতিয়া ঘৰলৈ বুলি গৈ আছোঁ তোমাৰ
আজি শ্বুটিং নহ'লে, আজি জন্মাষ্টমীৰ বাবে শ্বুটিং নহ'ল, কিন্তু আমি থাকি দিবলগীয়া হ'ল যিহেতু আমাৰ বস্তু পাতি ইয়াতে আছে বহুতখিনি। আৰু কেমেৰামেন গুচি গ'ল, এনেকৈ কিছুমান গুচি গ'ল, আমি থাকি গ'লোঁ। আৰু এতিয়া আমি গৈ থাকিম ঘৰলৈ। ব'লক, এই লাইট মোবাইলৰ লাইট ওলোৱা নাই, ওলাইছেনে? অঁ, ওলাই আছে। আৰু কোনো ওলোৱা নাই, ওলাই যায়হি। এজনী প্ৰফেচনেল টিচাৰ। এতিয়া ঘৰলৈ গৈ আছোঁ। ঠিক লগাই দিছে চাগে গাঁঠি। ইয়াৰ ব্লগ মই ষ্টাৰ্ট কৰি দিলোঁ। হাই কৰি দিয়ক। হাই। নাই নোলাই এতিয়া পোহৰ হৈছে। হাই তাই চুমা বিনে ব্লগটো আধৰুৱা হৈ যায়। উদং লাইটত লাগি আছে। যি গৰম মাৰিছে লাইটে। পোৱা নাই চাগে, মই ক'লা মানুহ। লাইটটো বেকগ্ৰাউণ্ডৰ পৰা দি আছে আৰু ইয়াৰ শ্বুটিং চলি আছে। পুৰবী মানে আজি আমি য'ত শ্বুটিং কৰি আছিলোঁ তাতে সেই খুৰাজনৰ ল'ৰাজনৰ আজি বাৰ্থডে আছিলে। আৰু বাৰ্থডে ভিডিঅ'টো দেখাম বাৰু। আৰু আমাৰ কি অচি ছাৰজন এইজন নতুন অচি ছাৰ নহয়, ফচি ছাৰ। মই জুম কৰি দেখাই আছোঁ, ই ধৰিব নোৱাৰিব। এয়া বাৰ্থডে খাই কৰি লৈ এতিয়া আমি শ্বুটিং ষ্টাৰ্ট কৰিব লৈছোঁ। আমাৰ গোটেই ছেটআপ ৰেডি কৰি লৈছোঁ। অঁ, এই কিছটো নিদিলে বোলে ব্লগটো আধৰুৱা হৈ থাকে। এই বাৰ্থডে বয় এইটো। আৰু আমাৰ এয়া অচি ছাৰ ৰেডি আৰু এয়া এতিয়া মানে ৰাতি শ্বুটিং হৈছে নৰপিশাচ। আৰু আজি ৰাতি শ্বুটিঙৰ কাৰণে আকৌ সাজু হ'লোঁ। চব কোলা মোলা নাজানো, একোৱে দেখা নাপায় দেখোন। ৰাতি দোকানৰ শ্বুট আছিলে, সেইটো কাৰণে দোকান চোকান সজাই কৰিলে আমি ৰেডি হ'লোঁ। এটা সময়ত আহিছে পুনৰ আকৌ শ্বুটিঙত। তোমাৰ অনুভৱ কেনে? ফটুৱাহে বোলো অনুভৱ। এই আৰক্ষীয়ে হেৰি আমাৰ অচি ছাৰে হেৰি খাই আছে, পানী খাই আছে। এইটো বেৰিচাটো আমাৰ এইটো চুলাই তই চুমা এটা দে না। ষ্টাৰ্ট কৰিছোঁ। আৰক্ষী অ' ৰিংকু দা, অনুভৱ কেনে তোমাৰ শ্বুটিং কৰিবলৈ আহি? ঐ ৰ'বা না, দেখিছেনে নাই? অঁ, দেখিছে। ভাল লাগিছে, বহুত বেয়া লাগিছে। কিমান মিছ কৰি আছে। তোমাৰ অনুভৱ কেনে? অনুভৱ এতিয়া ভাল। ৰাতি শ্বুট হৈ আছে, আমাৰ পুলিচ এইফালে ৰেডি। গৰম পুৰা, পুলিচৰ চেণ্ডেল জোতা নাই এতিয়া। গাইজ, ইমান কষ্ট কৰিছোঁ, সকলোৱে যাতে মৰম দিয়ে দেই। চলি আছে, দেখা পোৱা নাই, কোলা দেখিছে। কোলা মানুহ, এই বগা মানুহকেইটা অলপ ধৰিব পাৰিছে গাইজ। দেখিছে, যিহেতু আমাৰ শ্বুটিঙত কাঁহী বাচন যোৱা কাম কৰিব লাগে ন। মিছা কথা, ইহঁতক ৰাখাই হৈছে বাৰু। চাওঁ মোক কিখন এবাৰ দেখুৱাই দিয়ে। এই দেখিছে, চাওঁ গিদি। অঁ, ধোৱা দেই ভালকৈ। হেল্ল' গাইজ, এতিয়া মোৰো শ্বুট পৰিছে আৰু মই ৰেডি হৈ ল'লোঁ।
মানে দেই আমি আজি অন্তিম নিশা নিচিনাই হৈছে আৰু অন্তিম নিশা নহয় আজি ক'ত অন্তিম নিশা হ'ব? অন্তিম লাষ্ট চিনটো কৰিবা দেখোন ভিডিঅ' কৰিলে লাইটটো এনেকৈ থাকিব নেকি এটা যেনেকৈ মাৰি আছে না না সেইটো মই মনিটৰ এটা এই কেমেৰা এনেকৈ আকৌ খুলি নিদিয়া চাৰ্টটো লেতেৰা নকৰিবি হা ঘাম চাম নুমুচিবি মোৰ চাৰ্ট এই ইয়াৰ চাৰ্টটো পিন্ধি আছো কেনেকৈ সি মোক লগত কেনেকৈ আছে দেখিছে চলি আছে এয়া ঘুচি গ'ল কিয় এই তাই মোচনটো এনেকৈ থৈছোঁ দেখিছে আমাৰ শ্বুটিং চলি আছে আৰু ইয়াৰ নাটক পঢ়ি আছে স্ক্ৰিপ্ট পঢ়ি আছে নাটক চাই চাই আমনি লাগিছে প্ৰথম আলু ক'ত পাইছিলে গম পোৱা নে প্ৰথম আলু অ' ক'ত মাটিৰ তলত চলি আছে এইফালে ইফালে ক'ত ঘামিছে নাই ঘামা দোকানৰ চুটো হৈ থাকোঁতে এই পেকেটবিলাকত চুৰ কৰি খাই পেলোৱা হ'ল টানা যোৱা হ'ল খতম হৈ গ'ল এতিয়া দোকানত চুৰ কেনেকৈ উঠি না শেষত আজি আমাৰ মুদৈনীত শ্বুটিং সমাপ্ত হ'ল এতিয়া বেলেগত আছে শংকৰপুৰত হ'ব আৰু আজি শ্বুটিং ইয়াতে সামৰণি মাৰি আমি যাবলৈ ওলালোঁ এইগুদা ইয়াতে আমি ইয়াত কেইদিন কৰিলোঁ আজি 7 দিন মানে হ'ল 7 বেছি 8 দিন মানে আমি 8 দিন মানে এতিয়া কৰিলোঁ এটা মুদৈনী হয় কাকি 3 দিন কাকি মুদৈনী এদিন নাই কৰা শ্বুটিং অঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আকৌ বেলেগত শ্বুট আছে মানে সমাপ্ত হোৱাই নাই খুব বেছি 15-16 দিনমান হ'ব শ্বুটিং ফিল্মখনক গতিকে সকলোৱে মন দিব ফিল্মখনক বহুত কষ্ট কৰা হৈছে আৰু এতিয়া গৈ থাকোঁ বাৰু বোলা গৈ থাকোঁ বিদিছা গৈ থাকোঁ এতিয়া ইমান দিন থাকিলোহে বেয়া চেয়া নাপাব দেই দেখিছে ফাঁচি লগা চিন এটা শ্বুট হৈ আছে মানে আৰু শ্বুটিঙৰ কাৰণে সাজু হৈ লৈছোঁ কেনেকুৱাকৈ লৈছোঁ দেখিছে মাৰ চাৰ খালোঁ মানে মই দেই পুলিচে ৰাম ধলাই দিলে মোক শ্বুটিঙৰ কাৰণে সাজু হৈ লৈছোঁ আৰু তাই মানে ফাঁচি তাই মৰিবলৈ সাজু হৈছে কেমেৰামেন শুই ল'লে আৰু এই পোৱালিটো চাওকচোন জ্বৰ উঠি আছে ন জ্বৰ উঠি আছে দেখিছে গাইছ ফাঁচি ল'ব লৈছে দুই দেখাইছে ভোজটো কিহে দিবা মাছে দিব যোগাৰ কৰি থৈ গৈছানে ধন্যবাদ মানুহ এইবিলাকে প্ৰকৃত মানুহ এই গেলা গৰমত যি শ্বুটিং কৰি আছোঁ লাইটৰ পোহৰত মাতিজনীয়ে এনেকৈ থাকিম বেয়া গৰম লাগিছে দেই চকুৱে ধোঁৱা কোৱা দেখি গৈছোঁ ৰ'দ কেনেকুৱা দিছে দেখিছে নহয় আমি গোটেই জাক আহি আছোঁ শ্বুটিং কৰি মই একোৱেই দেখা পোৱা নাই বে ইমানেই ৰ'দ পৰিছে আজি ৰাতিৰ শ্বুট শেষৰ শ্বুটবিলাকত হৈ আছে নৰবিকাছৰ আৰু আমি সাজু হৈছোঁ এতিয়া শ্বুটিঙৰ কাৰণে আজি নৰপিশাচৰ অন্তিম নিশা শ্বুট আৰু আমাৰ লগত আজি চব আছে মই দেখা আছোঁ পুলিচ ছাৰ এই ৰ'ব লাইটটো জ্বলাই দিওঁ ৰ'বা অচি ছাৰ মানে কালি নাছিলে ফিলিং বহুত বেয়া গেলা গৰমত বাবুৰ লগত মেছেজ কৰি আছে নেকি আজি শেষ হ'ব শ্বুটিং কেনেকুৱা লাগে ভালহে লাগিছে বোলে
আজি অন্তিম নিশা শ্বুট বিজনী মাতে বেলেগ আকৌ বাবুৰ লগত কথা পাতি আছে আমাৰ ইয়াৰ কেমেৰামেন এখেত আকৌ লুকাই আছিল এখেতে মানে বাবুৰ লগত কথা পাতি আছিলে আগবাঢ়িছো এতিয়া গাইছ এয়া মদাহী সন্থা দেখিছে কচি চাৰিও একেবাৰে এইটো ধৰ্ষণকাৰী লগত সেই মদ কাঠ ওলাইছে ষ্ট্ৰিং মদ বনাইছে মিছা কথা কোৱা হৈছে মিক্সটো আছে এয়া গাইছ আমাক ফটো মাৰি আছে গাইছ আজি অন্তিম দিনা শ্বুটিং মানে কালি ৰাতি শ্বুটিং শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু কথা হ'ল কি বৰষুণ আহি গ'ল আৰু শ্বুটিং শেষ কৰিব নোৱাৰিলোঁ সেইকাৰণে আজি আৰম্ভ কৰিছোঁ আজি কাৰেণ্ট নাই আমি হুণ্ডা আনি ল'বলগীয়া আছে আৰু আজি শেষ কৰিম মানে উজ্জ্বলক পিটি 3টা আঙুলি বহাই দিছে গান অভিনেত্ৰী এপত খালা তো আজি অন্তিম হুণ্ডা লৈ আহিলোঁ কিন্তু কাৰেণ্ট আহিয়ে গ'ল এতিয়া কাৰেণ্ট আহিলে নেকি কাৰেণ্ট আহি গ'ল কাৰেণ্ট আহিলে হুণ্ডাটো এনেই আনিলোঁ পেটি নাইকিয়া জোতা নাই শ্বুটিং চলি আছে দেই আজি শেষ হ'ব শ্বুটিং মানে দেই মই মাৰ খোৱা পাল পৰিছেহি মানে এবাৰ খালোঁ আজি অন্তিম দিনা শ্বুট নৰপিশাচৰ চব গঢ়াগঢ়ি গ'ল আৰু অকণমান বাকী আছে গো আৰু ৰিংকুদা কেনেকুৱা লাগিছে আজি ইমান ভাল লগা নাই বেয়া লাগি আছে বেয়াও লাগিছে দুখো লাগিছে নে নহয় আৰু ভালো লাগিছে তাৰ কাৰণে কাৰণ বহুত দিন 15 দিনমান শ্বুটিং হ'ল আৰু সকলোখিনি ঘঁহি গ'লগৈ আৰু আমি আছোঁ গৈ বাকী আৰু অলপ শ্বুট দি আমি যাম গৈ ধন্যবাদ ফাইনেলি আমাৰ নৰপিশাচ শ্বুটিং সমাপ্ত হ'ল আৰু এতিয়া আমিও যাবলৈ ওলাই কৰি ৰেডি হৈ গ'লোঁ আজি পৰা বাই বাই দেই মনিকা বহুত দিন শ্বুটিং কৰিলোঁ ন তেজৰ মানে ইয়াৰ শ্বুট আছিলে বাকী ফোন এটা আহি আছে ৰ'ব